অসমীয়া সংগীত জগতৰ এটি চিনাকি নাম পাপৰি গগৈ বৰ্তমান সময়ৰ অসমৰ এগৰাকী অত্যন্ত প্ৰতিভাশালী আৰু জনপ্ৰিয় কণ্ঠশিল্পী। 1993 চনৰ 13 অক্টোবৰত ধেমাজিৰ হুমখামৰ এটি সম্ভ্ৰান্ত পৰিয়ালত তেওঁৰ জন্ম হৈছিল। তেওঁৰ পিতৃৰ নাম ৰঞ্জিত কলিতা আৰু মাতৃৰ নাম যুগলতা গগৈ। পাপৰি গগৈয়ে তেওঁৰ প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা ধেমাজিৰ শংকৰদেৱ বিদ্যা নিকেতনৰ পৰা লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ধেমাজি মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা সন্মানেৰে স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। ব্যক্তিগত জীৱনত তেওঁ পলাশ গগৈৰ সৈতে বিবাহপাশত আবদ্ধ হয়। হেমন্ত গগৈ তেওঁৰ ভাতৃৰ নাম। 2019 চনত নাকৰ তলৰ দাড়ি নামৰ গীতটিৰ জৰিয়তে তেওঁ অসমীয়া সংগীত জগতত পদাৰ্পণ কৰে। ইয়াৰ পিছৰ পৰাই তেওঁ আৰু পিছলৈ উভতি চাব লগা হোৱা নাই। 2020 চনত তেওঁৰ মইনা গীতটোৱে ব্যাপক জনপ্ৰিয়তা লাভ কৰে। ইয়াৰ উপৰিও তেওঁৰ আন কেইটামান উল্লেখযোগ্য গীত হ'ল মইনা ভাল পাওঁ, ৰূপহী মন আৰু অ মায়া কি যে মায়া। 2021 চনত তেওঁ ৰাংঢালী ছোৱালী, চেৰেনা ক আৰু পথাৰে পথাৰে যাওঁ আদি গীতত কণ্ঠদান কৰে। 2022 চনটো তেওঁৰ কেৰিয়াৰৰ বাবে এক সোণালী বৰ্ষ হিচাপে বিবেচিত হয়, য'ত অ মায়া কি যে মায়া গীতটোৱে পুনৰ নতুন মাত্ৰা লাভ কৰে। ইয়াৰ পিছত মোৰ সোণ, কলিজা, বুকুৰে দলিচাত, যদি তুমি কোৱা মোক আদি গীতসমূহে তেওঁক অধিক জনপ্ৰিয় কৰি তোলে। 2023 চনতো আহিবা তুমি, ব্লেক এণ্ড হোৱাইট চিনেমা, দুদিনীয়া মৰম আদি গীতৰ জৰিয়তে তেওঁ শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে। নিজৰ অনন্য কণ্ঠশৈলী আৰু সুমধুৰ গায়কীৰে পাপৰি গগৈয়ে ইতিমধ্যে অসমীয়া সংগীত প্ৰেমীৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিছে। নতুন নতুন পৰীক্ষা নিৰীক্ষাৰে অসমৰ সংগীত জগতখনক এক সুকীয়া মাত্ৰা প্ৰদান কৰা পাপৰি গগৈৰ যাত্ৰা সঁচাকৈয়ে প্ৰশংসনীয় আৰু অনুপ্ৰেৰণাদায়ক।